আহি আছোঁ আমি শ্বিলঙলৈ আহি আছোঁ আৰু ক'লৈ আগতে আহিছোঁ তথাপিও পুনৰবাৰ শ্বিলং চাবলৈ বতৰ শ্বিলং চোৱাৰ বতৰ আচলতে আমাৰ লগত মইনা আহিছে শ্বিলং পাৰ হৈ চেৰাপুঞ্জী ৰাস্তাত বৰ্তমান এনেকৈ আহি আছোঁ অকুৱা পকুৱা ৰাস্তা চাৰিওফালে সেউজীয়া আৰু ৰাস্তাবিলাক একাবেকা আগবাঢ়ি গৈ আছোঁ এক নান্দনিক পৰিৱেশ আপ্লুত হৈছিলোঁ আৰু আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ হঠাতে বতৰ মুকলি পুনৰ এনেকৈ আকাশত ডাৱৰে চানি ধৰে আৰু চেৰাপুঞ্জীৰ সেইকাৰণে বতৰৰ এক বৈশিষ্ট্য আছে আৰু এই যিবিলাক ৱাটাৰফল এই ৱাটাৰফলবিলাকে মানুহক বেছি মোহিত কৰে আৰু সেইকাৰণে ভাৰতবৰ্ষৰ বিভিন্ন কোণাৰ পৰা লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা শ্বিলং চেৰাপুঞ্জী চাবলৈ বহু মানুহৰ সমাগম হয় নান্দনিক পৰিৱেশ অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ পাহাৰৰ দাঁতিত লাগি থকা এনেকুৱা অকুৱা পকুৱা বাটেদি গৈ থাকোঁতে মনত ভাৱৰ উন্মেষ ঘটিছিল যে মানুহবিলাকে বহু কষ্টৰ ফলত বহু সংগ্ৰাম কৰি বিপদসংকুল এটা পৰিৱেশৰ মাজেৰে গৈ চেৰাপুঞ্জীৰ মাদকতা ল'বলৈ সক্ষম হয় আৰু যদি জীৱনৰ কথাটো ক'বলৈ যোৱা হ'ব প্ৰতিজন ব্যক্তিৰ জীৱন পথো এনেকুৱা একাবেকা কাঁইটীয়া মসৃণ নহয় আৰু যেতিয়া কষ্ট কৰা হয় অধ্যৱসায় কৰি নেৰানেপেৰা সাধনা কৰি গৈ থকা হয় তেতিয়া প্ৰতিজন ব্যক্তিয়ে জীৱনৰ যি লক্ষ্য সেই লক্ষ্য প্ৰাপ্তিৰ দিশত উপনীত হ'বলৈ সক্ষম হয় এইখিনিতে এটা কথা উনুকিয়াব বিচাৰিম আজিৰ সময়ত চেৰাপুঞ্জী নোচোৱা মানুহ হয়তো নাই তথাপিও যিহেতু গৈছিলোঁ আপোনালোকক ইয়াৰ পৰিৱেশ অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ সঁচাকৈ এনেকুৱা অকুৱা পকুৱা ৰাস্তাৰ মাজেৰে গৈ চাৰিওফালে সেউজীয়া সুন্দৰ সুন্দৰ পাহাৰ আৰু এনেকৈ গৈ চেৰাপুঞ্জীৰ যি নান্দনিক যি পৰিৱেশ সেই পৰিৱেশ মানুহে চাবলৈ সক্ষম হয় আৰু যদি আপুনি অহা নাই আপুনি আহিব চাব আৰু ইয়াৰ যি মাদকতা সেই মাদকতা আপুনি ল'বলৈ সক্ষম হ'ব সকলোকে শ্ৰদ্ধা জনাই সামৰিছোঁ ধন্যবাদ